তুমি থিয় কিয় হৈ আছা বহা নাই হ'ব মোৰ কাষত বহিবলৈ কি তুমি অসুবিধা পাইছা নাই মই জানো তুমি মোৰ কাষত বহিবলৈ অসুবিধা পাইছা আৰু মই কনফিউজ হৈ থকা কথাটো সেইটোৱে মই বুজা নাই তুমি বুজি পোৱাকৈ কথাবোৰ ক'বলৈ হ'লে ৰ'বা তাৰ আগতে মই তোমাক এটা কথা কৈ লওঁ মই জনাত মানুহৰ মনটো এখন আইনাৰ দৰে য'ত মানুহৰ মনৰ ভাৱবোৰ ৰিফ্লেক্ট হয় হয়নে হয় চাগে চাগে নহয় হয়েই জীৱনত বহুত বিয়া খোৱাৰ সৌভাগ্য হোৱা নাই যদিও একেবাৰে কম বুলিও ক'ব নোৱাৰি কিন্তু যিকেইখন বিয়া খোৱাৰ অভিজ্ঞতা হৈছে মই দৰাৰ বিয়াৰ কথা কোৱা নাই কইনাৰ বিয়াৰ কথা কৈছোঁ প্ৰত্যেকগৰাকী কইনাৰ মুখত কি দেখিছোঁ জানা উজ্জ্বলতা এক বেলেগ ধৰণৰ চাৰ্ম যিটো উজ্জ্বলতা আন সময়ত দেখা পোৱা নাযায় আহিবলগীয়া নতুন দিনবোৰৰ উত্তেজনা হয়তো সৃষ্টি কৰে কইনাৰ মুখৰ সেই উজ্জ্বলতা কিন্তু তোমাৰ বিয়াৰ চিডিখন চাই এটা কথা লক্ষ্য কৰিলোঁ তোমাৰ মুখত সেই উজ্জ্বলতা নাই এক অস্ফুট খঙত গুজৰি গুমৰি থকা এখন হেতা পৰা মুখ যেন এইমাত্ৰ কইনাৰ সাজযোৰ খুলি দলিয়াই থৈ ক'ৰবালৈ পলাই যাব কিয় কিয় গুণগুণ তুমি কি এই বিয়াৰ বাবে সাজু নাছিলা নেকি নে তোমাৰ এনেকুৱা ধৰণৰ ব্যক্তিগত জীৱন আছে যিটো জীৱন এৰি থৈ আহি বাধ্যত পৰিহে তুমি মোৰ লগত বিয়া হৈছা গুণগুণ তেনেকুৱা যদি কিবা অসুবিধা আছে তুমি মোক ক'ব পাৰা মই সম্পূৰ্ণ বুজিবলৈ চেষ্টা কৰিম মই তোমাক আগতেও কৈছোঁ স্বামীৰ অধিকাৰেৰে মই তোমাৰ মনৰ অধিকাৰ ল'বলৈ নাযাওঁ তোমাৰ যদি কিবা অসুবিধা আছে বা তুমি মোক স্বামী বুলি মানি ল'বলৈ টান পাইছা মোক ক'ব পাৰা মোৰ কাৰণে কোনোবাই কষ্ট পাই থাকক সেইটো মই কেতিয়াও নিবিচাৰোঁ আপুনি এইবোৰ এনেই ভাবিছে মই সকলো স্পষ্ট হৈহে কথাখিনি কৈছোঁ গতিকে মই তোমাৰ পৰাও স্পষ্ট উত্তৰ আশা কৰিলোঁ তুমি ভাবা ভাবি মোক জনাবা বৰা এনেকে ভু ভুকে গুচি আহিলা যে শুনাচোন আৰে বৰা তোমাৰ হৈছে কি বৰা অ বৰা হেৰা অ মানুহজনৰ আকৌ হ'ল কি হেল্ল' কোৱা ফটো আমি আৰম্ভ হ'লনে আকৌ মইতো ফটো আমি কৰিছোঁ বুলি ভবা নাই অৱশ্যে এটা কথা চোৱা ভাগ্য ভালৰ দৰে সকলো সময়তে সকলো কথা ক'ব পৰা নাযায় নহয় মোৰ ভাগ্য ভালেই হওক বা মই জহন নামি যাওঁ ইয়াত কাৰো একো নাযায় আৰু নাহে বেলেগৰ কথা নাজানো কিন্তু মোৰ একো আহে নাযায় তোমাৰ লগত কথাৰে নোৱাৰো বুজিছা হা হেল্ল' বাকী কোৱা তালৈ গৈছিলা কথা পাতিলা কি ক'লে কথা মানে আমি ভবা কথাটোৱে সঁচা অহ মাই গড বৰ্তাই কিন্তু এতিয়ালৈকে কথাটো গম নাপায় তাকেই ইমান ডাঙৰ ঘটনা এটা ঘটিবৰ বাবে কিবা এটা নিৰ্দিষ্ট কাৰণ থাকিবই লাগিব তাকেইতো কথাবোৰ কেনেকৈ জানিম তাকে ভাবি পোৱা নাই কি হ'ল এনেকৈ আহি মনে মনে বহি আছে যে কি হ'লনো কোনোবাই কিবা ক'লে নেকি মই কথা এটা পাহৰি গৈছিলোঁ অশ্ৰু কি কথানো
ঘৰখনৰ মুধচৰ খুটাটো হুলকি পৰিছে। আটোমটোকাৰীকে ৰাখিম বুলি ভবা ঘৰখন মই ধৰি ৰাখিব নোৱাৰিলো। সেইজন মানুহে সমাজৰ কাৰণে কি সেন্দুৰীয়া পাত বান্ধিব? কোনে শুনিব তেওঁৰ কথা? শ শ ছাত্ৰ ছাত্ৰীক এদিন মানুহ হোৱাৰ বাট দেখুৱাইছিলো, আৰু আজি মই নিজে মানুহ হৈ থাকিব নোৱাৰিলো। আদৰ্শ শিক্ষক প্ৰভাত বৰা, কৃতি শিক্ষক সন্মানেৰে সন্মানিত। মোৰ আজি কেনেকুৱা লাগিছে জানা হুশ্ৰু? কৃতি শিক্ষকৰ সেই প্ৰমাণ পত্ৰখনে, সেই ফলকখনে যেন মোলে চাই হাঁহিছে, হিতিকিং কৰিছে। কৃতি শিক্ষকৰ ভাও দিয়া মই যেন এজন ভাওৰীয়া, ভাও শেষ হ'ল আৰু মোৰ আচল ৰূপটো ওলাই পৰিল। কি হ'লনো? মিটিঙত কোনোবাই কিবা ক'লে নেকি? কি হ'ল ভালকৈ কওকচোন। মাতি নিদিওঁ বুলি কোৱা মানুহকেইটাই নিজৰ কথাতে লাগি থকা দেখি মই ক'লো, বোলো যদি মনত এইটোৱেই ভাৱ আছিল তেনেহ'লে আগতেই ক'ব লাগিছিল। আমি ইমান আগ নাবাঢ়িলোহেঁতেন নহয়। তোমালোকৰ এইটো কি স্বভাৱ? তাৰপিছত মোৰ কথা শুনি প্ৰফুল্ল ডেকাই কি ক'লে জানা? কি ক'লে? ক'লে নিজৰ ছোৱালীয়ে কেতিয়া মাছ তালত ৰাম টাঙুন দি গুচি যায় গম নাপায়। আপুনি ৰাইজখনৰ স্বভাৱৰ কথা কেনেকৈ গম পাব? ইয়াতকৈ আৰু কি অপমান লাগে? ইয়াতকৈ আৰু ডাঙৰ অপমান কিবা আছে? আৰু এই অপমান মোক বেলেগে দিয়া নাই, মোৰ তেজে দিছে। মোৰ নিজৰ তেজে মোকেই অপমান কৰিছে। কি সঁচা আছিল? মোক চিনি পাওঁ বুলি কোৱা সেই মানুহজন, নে আজি মোক বিশ্বাসঘাতকতা কৰা সেই মানুহজন? ৰঞ্জন, হা? মই গৈ থাকো। যায় নেকি? ঠিক আছে তেতিয়াহ'লে যাওক। অ শুনকচোন, কথা এটা সুধো। প্ৰায়বিলাক মানুহে আমাক দুজনীকে চিনি পোৱাত ভুল কৰে। মানে মোক গুণগুণ বুলি ভাবে আৰু গুণগুণক মই বুলি ভাবে। আপুনি কিন্তু তেনেকুৱা ভুল কোনোদিনে কৰা নাই, কিয়? সঁচা কথা, মই কেতিয়াও গুণগুণক তুমি বুলি আৰু তোমাক গুণগুণ বুলি ভুল কৰা নাই। কাৰণ মই তোমাক অৰ্থাৎ ৰঞ্জনৰ ভিতৰৰ মানুহগৰাকীক চিনি পাইছোঁ। এগৰাকীক চিনি পোৱাৰ পিছততো আনগৰাকীক ভুল কৰাৰ প্ৰশ্নই নুঠে। মই কি ভাবিছোঁ জানা ৰঞ্জন? মোৰ এই চিনাকিটো যদি স্থায়ী কৰি পেলাওঁ, যি চিনাকিক একেবাৰে আপোনতকৈও আপোন বুলি ক'ব পাৰি। ভাবি চাবাচোন। এয়া কেনেধৰণৰ চিনাকি আছিল, যি চিনাকি স্থায়ী কৰিবলৈ গৈ মোৰ গোটেই জীৱনটোৱে খেলি মেলি হৈ গ'ল? খেলি মেলি হৈ গ'ল নেকি মোৰ জীৱনটো? ভুল কৰিলোঁ নেকি জীৱনৰ আটাইতকৈ ডাঙৰ সিদ্ধান্তটো লওঁতে? ভিডিঅ'ত দেখা তাইৰ সেই ৰূপটো
প্ৰথম দিনা লগ পাওঁতেতো মই দেখা নাছিলোঁ। দেখিছিলোঁ জানো? ৰামৃতিক কি হ'ল, আমনি লাগিছে নেকি? নাই নাই। প্ৰথমতে আমাৰ ছোৱালীৰ লগত চাহ চিনাকি হোৱা, দেখিবা তোমাৰ দুখ ভাগৰ কলৈ পলাই পত্ৰং দিলে তুমি গমেই নাপাবা। মই আকৌ তোমাৰ কাৰণে আলাপ পেচা ছোৱালী পচন্দ কৰা নাই নহয়। কি হ'লনো? লৈ আহা। আহক আহক। বল মা বল। আহা গুণগুণ, এওঁৰ আকৌ তোমালৈ ৰৈ ৰৈ আমনিয়ে লাগিছে। এইজনী মোৰ সৰু ছোৱালী। আচ্ছা আচ্ছা। বহ। আহা বহা। নাই, সেইদিনা মই একোৱেই ধৰিব পৰা নাছিলোঁ। যদি কেনেবাকৈ অলপ হ'লেও বুজি পালোহেঁতেন, তেতিয়াহ'লে হয়তো বহুত কথাই সলনি হৈ পৰিলহেঁতেন। এইবিলাক কি হৈ গ'ল? মইতো একোৱেই বুজিব পৰা নাছিলোঁ। তাই কি ভাবি আছিল, তাইৰ মনত কি পৰিকল্পনা চলি আছিল। সেইদিনা তাই কিয় মোক বাৰে বাৰে একেটা কথাকে সুধি আছিল? পলাই উঠাই কি বুলি ক'লে তোক? একো কোৱা নাই অ'। ক'বলৈ কিয় টান পাইছ? মই নিজেই শুনিছোঁ তোক কিবা কৈ থকা। শুনিছই যদি মোক কিয় সুধি আছ? ভালকৈ শুনা নাই, জাষ্ট অনুমানহে কৰিছোঁ। কি অনুমান কৰিব পাৰিছ তই? মোক ক'ব নোৱাৰা কথাবোৰ। কি ক'লে ক না, মই কাকো নকওঁ বাৰু। কোৱা নোকোৱাৰ কথা নহয় অ'। ক'বলৈহে কিবা ভাল লগা নাই। মানে ময়ো ঠিক অনুমানহে কৰিছোঁ। কি অনুমান কৰিব পাৰিছ? সি মোক ভাল পায় নেকি? কি পৰিল গুণগুণ? সেইদিনা মই তাইক কিয় বুজি নাপালোঁ? নে মই বুজিবলৈ যত্নই নকৰিলোঁ? অকণমান ভুলৰ কাৰণে আজি মই ইমান ডাঙৰ শাস্তি খাবলগীয়া হৈছে। হে ভগৱান, আৰু বা কিমান? আইতা আইতা, কি হ'ল? তোমাক ককাই মাতিছে, আহা না। কিয়? দৰা চাবলৈ মাতিছে, আহা না। মই আমাৰ কেছেটত চাম, যোৱা কৈ দিয়াগৈ। না যাও না, তোমাক মাতিছে, আহা না। ৰাম, টানিছা কিয়? চাওঁ এৰা, মই গৈ আছো, যোৱা তুমি যোৱা। না যাও, মই তোমাক লৈহে যাম। তেনেহ'লে তুমিও বহি থাকা, মই মোৰ কামটো শেষ কৰি লওঁ। সেইজনীলে চা, একেবাৰে চিনেমাৰ হিৰ'ইন। কি প'জ দিছে চাচোন। চাম ৰ'ব, মই বৌক মাতি আনোগৈ। বিয়াৰ দিনা ওলাই আহিবৰ সময়ত কেনেকুৱা লাগিছিল বৌও চাই লওক। ৰ'ব, আহি আছো মই। বৌ, কোৱা। বস্তু এটা চাব আহক না। কি বস্তু? আপুনি আহকচোন। কি বস্তু চাব যাব লাগে? ক'ব নোৱাৰি, চালেহে বুজি পাব। ক'লে চাব যাব লাগে? বিয়াৰ চিডিখনত কিবা এটা আছে, আপুনি চাওকহিচোন। ইমান ভাবি থাকিব নালাগে, সোনকালে আহক, দেৰি নকৰিব। গৈছোঁ, তুমি যোৱাচোন। ঠিক আছে, সোনকালে আহিব কিন্তু। গৈ ঠিক আছোঁ। আছে। টানিছা কিয়? আহি আছো নহয়। আহা বহা বহা বহা, চোৱা দৰাক কেনেকুৱা দেখা হৈছে। মোৰ আৰু কাম নাই। ঐ গুণগুণ ক'ত? তাই নাহিল যে। আহি আছো বুলি ক'লে। আৰু দৰা ক'ত? সি নাহে নেকি? আপুনি যি চাই থাকক, সকলোকে আমনি কৰি আছে কিয়? আৰে ঘৰৰ সকলো মানুহে একেলগে বহি চোৱাৰ মজাই বেলেগ। বিয়াৰ চিডিহে চাইছে, আপুনি চিনেমা চোৱা নাই নহয়। এইবোৰ চিনেমাতকৈ বহু ওপৰৰ, বুজিছা? ৰিয়েল লাইফ নহয়, ৰিয়েল লাইফ হয়, ৰিয়েল লাইফ। অ' মা, হে মোৰ যে কিবা গণ্ডগোলহে লাগি গৈছে। অ' নহয়, এইজনী বৰ বায়েকহে।
কাপোৰযোৰেৰে বৰ বায়েককে কইনা যেন লাগিছে কইনাৰ ড্ৰেছটো পিন্ধিলে কোনজনী কইনা একো ধৰিবই নোৱাৰিব দেই অঁ হয় পাই ইমান একে দেখিছেনে ভাল যে দাদাই গণ্ডগোল নকৰিলে বৌ বুলি যদি বৰ বায়েককে লৈ অনা হ'লে কি হ'লহেঁতেন ৰহ এজনী মুখখন আছে বুলি অদৰকাৰী কথাবোৰ কৈ নাথাকিবি তুমি নিজে চোৱা দুইজনীৰ কিমান মিল চালেহে গম পাবা সেইজনী চোৱা এইজনী বৰ বায়েক চোৱা ৰচোন ৰ অঁ এইজনী দেখোন কি হ'ল কি আচৰিত এইজনী দেখোন